মানে ফুৰিব যাম বুলি ওলাইছোঁহে মাত্ৰ আৰু ইমান বেছি বতাহ বৰষুণ আহিছে আৰু মোৰ হেলমেটটো মোৰ তাত ডাঙৰ হয় ওলাই যাই থাকে আৰু মই এনেকৈ ধৰি ল'ব লাগে হাতখনেৰে হেলমেট তথাপি মোৰ মাথাত নোকোলাই মানে ওলায়ে যায় আৰু সেনেকৈ আৰু যাই আছোঁ উপায়তো নাই আৰু ইমান বেছি ধুমুহা দিছে চাওকচোন কি কৰোঁ আহিছিলোঁহে ঘৰৰ পৰা দিলেই নহয় বৰষুণ যাক কি কম যাওঁ বুলি ক'তো যাবও নোৱাৰা হৈছোঁ বৰষুণৰ কাৰণে অৱস্থা নাই তথাপি চামেই মানে বহুত মানুহ আছে অকণমান তেল ভৰাই লওঁ আৰু আমি হাতীগাঁও চাৰিআলি আহি পালোঁ আৰু আহি পাই পেলাই আমি এতিয়া মানে একজেক্ট ঠাইটো লোকেশ্যনটো য'ত আছে আমি চিনি নাপাওঁ আৰু সেইকাৰণে আমি গুগল মেপত চাই গৈ আছোঁ আৰু এনেকৈ চাই গৈ থাকোঁতে আমি আহি পালোঁ আৰু আহি পাই এখন গেট পাইছোঁ আৰু ইয়াত লিখা আছে মাজাৰ শ্বৰীফ আলা মুক্তাজা আলী শ্বাহ চফাৱী লিখা আছে আৰু আমি এনেকৈ এতিয়া গেটৰ ভিতৰত সোমাম আৰু আমি সেই মেইন গেটখনৰ ভিতৰত সোমাই আহিলোঁ আৰু এইটোৱে হৈছে মিনি তাজমহল আৰু এই মিনি তাজমহলটো কিবা বনাইছে আৰু কিছু ভাল লাগিছে দূৰৰ পৰা চাই আৰু বলক এতিয়া আমি ওচৰৰ পৰা চাওঁ জল্দি কেনেকুৱা লাগে লগতে আপোনালোকেও চাই ক'ব যদি আপোনালোকে আহি পাইছে এই মিনি তাজমহলটো তেতিয়াহ'লে মোৰ কমেণ্টত জনাবচোন আৰু যদি আহি পোৱা নাই তেতিয়াহ'লে এবাৰ আহিব বলক আমি এতিয়া মিনি তাজমহলটো সম্পূৰ্ণকৈ ভিতৰে বাহিৰে তাজমহল মানে তাজমহল যুগ গুৱাহাটী মানে দিল্লী যিটো আছে আগ্ৰা তাজমহল আৰু আগ্ৰাৰ তাজমহলৰ সদৃশত বনোৱা হৈছে এইটো আমাৰ গুৱাহাটীত মিনি তাজমহল আৰু এইটো এতিয়া বৰ্তমান কাম সম্পূৰ্ণ হোৱা নাই বনাই আছে আৰু এইফালে এইবিলাক চব মানে পাৰ্ক বনাব বা সেউজীয়া তেনেকৈ ঘাঁহ পুতি দিব ফুল তেনেকুৱাকৈ পুতিব কিন্তু এতিয়া তেনেকুৱা একো কৰা নাই এইটো হ'ল বনাইহে আছে তাজমহলটো আপোনালোকে আহিব চাব সকলোৱে খুব ধুনীয়া লাগে দিনত আহি আকৌ বেছি ভাল লাগিল হয় কিন্তু যদি পাৰোঁ তেওঁলোকক সোধোঁ যে কিহৰ কাৰণে বনোৱা হৈছিলে এই তাজমহলটো তাজমহল মানে মিনি তাজমহল সদৃশ কিয় বনাই আছে সুধিব লাগচোন পালক এতিয়া আমি যাওঁ ভিতৰলৈকে ইয়াৰে কাম এতিয়াও চলিহে আছে কামবিলাক কৰি আছে আৰু লাহে খুব ধুনীয়া হ'ব যেতিয়া সম্পূৰ্ণ কাম হওঁতে চাগে বহুত মানে 3-4 বছৰ লাগিব আৰু এতিয়া এনেকৈ হৈ আছে हर मोमिन की सुनता है जो भी आता है तेरे दर पे ख्वाजा जी तू भरता है झोलियां सबकी मन की भी तू सुनता है प्यासा ख्वाजा जी तेरे दीदार का मैं हूँ प्यासा ख्वाजा जी तेरे दीदार का मैं तो हूँ सवाली ख्वाजा की दरगाह का मैं हूँ प्यासा ख्वाजा जी तेरे दीदार का मैं तो हूँ सवाली ख्वाजा की दरगाह का मैं हूँ प्यासा ख्वाजा जी तेरे दीदार का करूँ मैं दीदार तुझे चादर चढ़ा के क्षमा करूँ रोशन दर पे सर को झुका के মোৰ নাম মোহাম্মদ মহৰুম আলী চফুবী মানে এইটো কোনে বনাইছিলে এইটো
এইটো বুলি ক'লে আমাৰ ভুল হ'ব, কাৰণ এইখন হ'ল এখন পবিত্ৰ দৰগাহ শ্বৰীফ। আমাৰ গুৰুজনাৰ নাম হৈছে হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী আৰু আমাৰ গুৰু মাতৃৰ নাম হৈছে হজৰত চুফিয়া বেগম শ্বাহ ছফৱী। এই গুৰুজনাৰ যিটো আপুনি সকলো মানুহে এতিয়া মিনি তাজমহল বুলিয়ে মানে এটা জনাজাত হৈ গৈছে, কিন্তু এইটো মিনি তাজমহল একচুৱেলি নহয়, এইটো এটা পবিত্ৰ দৰগাহ শ্বৰীফ। আমাৰ দৰগাহৰ ফালৰ পৰা আমাৰ সেইটো আমি তাজমহল বুলি নকওঁ, কিন্তু মানুহৰ মাজত চৰ্চা এটা হৈ গৈছে মিনি তাজমহল। আৰু এই গুৰুজনৰ অসমৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে নগৰে চহৰে এখেতৰ অসংখ্য তাৰমানে ভক্ত আছে। এই ভক্তসকলৰ দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো বনাই গৈ থাকোঁতে তাৰমানে আগ্ৰা তাজমহলৰ ৰূপটো লৈ ল'লে, সেইকাৰণে মানুহে ইয়াৰ নাম মিনি তাজমহল। আৰু এখেতৰ অগণন ভক্ত আছে, কোনোবাই ৰদ দিছে, কোনোবাই চিমেণ্ট দিছে, কোনোবাই বালি দিছে, দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো নিৰ্মাণ কৰা হৈছে। 2012 চনত আৰম্ভ কৰি 2019ত গোটেই কামখিনি সম্পূৰ্ণ হৈছে, কিন্তু আমাৰ বাহিৰৰ যিখিনি মানে উন্নয়নমূলক কাম, সেইখিনি উন্নয়নমূলক কাম আমাৰ বাকী আছে, কৰা হৈছিলে। সঁচাকৈ কৰাইছিলে নে এনে? সঁচাকৈ এখেতক 1990 আগত মানে সমাধিস্থ কৰা হৈছিলে, আগে পিছাকে দুজনকে। আগে তাৰমানে আমাৰ গুৰুজনৰ ইয়াতে সমাধিস্থ কৰা হৈছিলে, অৰ্থাৎ দফন কৰা হৈছিলে, আৰু আমাৰ গুৰু মাতৃক পিছত বহু বছৰৰ পৰা এইটো তাৰমানে এটা টিনৰ ঘৰ দি পেলাই ধৰ্মস্থানে এখেত এজন আধ্যাত্মিক চুফী গুৰু হয়। আধ্যাত্মিকটো মই কৈ আছোঁ, ইয়াত বিভিন্ন ধৰ্ম জাতি নিৰ্বিশেষে সকলোৰে বাবে এই দৰগাহৰ দুৱাৰ মুকলি থাকে, আৰু পুৰুষ মহিলা উভয়ৰ কাৰণে এই দৰগাহৰ মানে দুৱাৰ মুকলি থাকে। ৰীতি নীতি পৰম্পৰা অনুযায়ী যোনে যেনেকৈ তাৰমানে ইয়াৰ মানে প্ৰে কৰে, অৰ্থাৎ প্ৰাৰ্থনা কৰে, সেইটো কৰিব পাৰে, ইয়াত কোনো বাধা নাই। ইয়াত এনেকুৱা কোনোবা এটা নিৰ্দিষ্ট বাৰ আছে নেকি যে এনেকুৱা বাৰত আহিব নোৱাৰে, আহিব বন্ধ থাকে? নাই, ইয়াত কোনো মানে বৰ্তমান প্ৰশাসনৰ যদি কোনো এছঅ'পি নাই, চৰকাৰৰ এগেইনষ্টতো আমি যাব নোৱাৰোঁ। গতিকে যেতিয়ালৈকে চৰকাৰে কোনো বন্ধৰ ঘোষণা নকৰে, তেতিয়ালৈকে এই দৰগাহ শ্বৰীফটো মানে খোলা থাকিব। টাইমটো ৰাতিপুৱা মানে আমি এইখিনি আমাৰ ক্লিন কৰিব লাগে, ডেইলি আমি ক্লিন কৰোঁ, ক্লিন কৰোঁতে টাইম লাগে। ধৰ ৰাতিপুৱা 9টা বজাত তাৰমানে আমাৰ গেট খুলি দিয়া হয়। ৰাতিপুৱা 9টাৰ পৰা কেতিয়ালৈকে? ধৰ এতিয়া ধৰচোন দিনটো সৰু হৈ আহি আছে, ইয়াৰ আগত দিনটো ডাঙৰ হৈ আছিল, তেতিয়া আমি 7 বজালৈ ৰাখিছিলোঁ, আৰু এতিয়া 6:30টাত আমাৰ মানে নামটো হয়। এয়াই হৈছে আমাৰ গুৱাহাটীৰ যিটো মিনি তাজমহল বুলি কয়। মানে মিনি তাজমহল আচলতে নহয়, কিন্তু চবেই মানে মুখে মুখে এইটো চলি আহিছে, যিহেতুকে তাজমহলৰ সদৃশ হৈছে, আৰু সেইকাৰণে আমাৰ ইয়াত চবেই মানে সকলোৱে কয় যে এইটো হ'ল মানে আমাৰ গুৱাহাটীৰ মিনি তাজমহল। এই ধৰ্মীয় অনুষ্ঠানটিৰ নাম হৈছে মাজাৰ শ্বৰীফ আল্লাহ মুৰ্তাজা আলী শ্বাহ ছফাৱী, আৰু এইটো হ'ল মিনি তাজমহল নহয়, আপোনালোকে ভুল বুজি নাথাকিব। আৰু ইয়াত আপোনালোকে চবেই আহিব পাৰে, আৰু আহি যদি আপোনালোকে কিবা ফটোশ্বুট কৰিব পাৰে বা যদি কিবা এনেকুৱা আছে তেতিয়াহ'লে কৰিব পাৰে। কোনো ধৰণৰ এমাউণ্ট ইয়াতে পইচা নলয়, আৰু আপোনাৰ যি ইচ্ছা খুচিমতে দিয়ে সেইটোৱে ইয়াতে লয়। আৰু এবাৰ আহিব আৰু চবেই যাব, খুব ধুনীয়া ঠাই হয়। আৰু এতিয়াতে মই বিদায় লৈছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি আশা থাকিল।